14 মাৰ্চ 1879 চন জাৰ্মানীৰ উলম চহৰৰ এটা ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছাৰ এলবাৰ্ট আইনষ্টাইন। এলবাৰ্ট আইনষ্টাইন অস্বাভাৱিক বা এবনৰ্মেল বেবী ৰূপে জন্ম হৈছিল। জন্ম হোৱাৰ পিছত ডক্টৰে মন কৰে যে তেওঁৰ মূৰটো অন্য ল'ৰা-ছোৱালীৰ তুলনাতকৈ কিছু পৰিমাণে ডাঙৰ। ইয়াৰ পিছতো তেওঁৰ মগজু শক্তি ইমান চোকা আছিল যে আজিলৈকে তেওঁৰ লগত কোনো ফেৰ মাৰিব নোৱাৰিলে। এলবাৰ্ট আইনষ্টাইনে আমাক এৰি থৈ যোৱা 60 বছৰ পাৰ হৈ গ'ল, কিন্তু আজিও ছায়েন্স তেওঁৰ থিয়ৰী আৰু সূত্ৰৰ অবিহনে দুৰ্বল। এইটোৱে কাৰণ যে প্ৰত্যেকেই তেওঁৰ মগজু শক্তিৰ বিষয়ে জানিব বিচাৰে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম তেওঁৰ ব্ৰেইনত এনে কি বস্তু আছিল যে বেলেগৰ ব্ৰেইনত নাই, নে কিবা ছুপাৰ নেচাৰেল পাৰ্টছ আছিল নেকি যে আজিও গ্ৰেটেষ্ট চাইণ্টিষ্ট নামেৰে আইনষ্টাইনক জনা যায়। ডাঙৰ মূৰালৈ জন্ম হোৱা এলবাৰ্ট আইনষ্টাইনে 4 বছৰ বয়সলৈকে একেবাৰেই কথা নাপাতিছিল। চাবলৈ গ'লে নৰ্মেলি ল'ৰা-ছোৱালীয়ে 2 বছৰত কথা পাতিবলৈ শিকি যায়। কিন্তু এদিন হঠাৎ যেতিয়া মাক বাপেকৰ সৈতে ৰাতি খোৱাৰ টেবুলত আইনষ্টাইনে ক'লে, "চুপ বহুত গৰম আছে", মাক বাপেক আইনষ্টাইনে স্পষ্টকৈ কথা পতা শুনা পাই সুখী হোৱাৰ লগতে আচৰিত হৈ পৰিছিল। আইনষ্টাইনৰ এনে আচৰিত কাৰ্য ইয়াতেই সমাপ্ত নহয়। তেওঁ ডাঙৰ হোৱাৰ পিছতো তেওঁৰ এনেকুৱা কিছুমান স্বভাৱ আছিল যিবোৰ শুনিলে প্ৰত্যেকেই আচৰিত হৈ পৰে। যেনে এলবাৰ্ট আইনষ্টাইনৰ ডেট আৰু ফোন নম্বৰ মনত ৰখাত অসুবিধা হৈছিল, আনকি তেওঁৰ নিজৰ টেলিফোন নম্বৰটোও মনত নাৰাখিছিল। এদিন তেওঁৰ এজন সহকৰ্মীয়ে তেওঁৰ ফোন নম্বৰটো খোজাত আইনষ্টাইনে টেলিফোন ডায়েৰীত নিজৰ নম্বৰটো বিচাৰিবলৈ ধৰিলে। সহকৰ্মীজনে আচৰিত হৈ ক'লে, "আপুনি আপোনাৰ নম্বৰটো মনত নাৰাখে কিয়?" তেতিয়া আইনষ্টাইনে দিয়া উত্তৰ শুনি আপুনিও হৈ পৰিব হতবাক। আইনষ্টাইনৰ উত্তৰ আছিল, "এনে বস্তুক মই কিয় মনত ৰাখিব লাগে যিটো মই কিতাপত বিচাৰিলেই পাই যাওঁ।" আইনষ্টাইনে কেতিয়াও জোতা পিন্ধোতে ভৰিত মোজা পিন্ধা নাছিল, কাৰণ তেওঁৰ ভৰিৰ আঙুলি ইমান ডাঙৰ আছিল যে সৰুকালত সদায় তেওঁৰ ভৰিৰ আঙুলিৰ বাবেই মোজাত ফুটা হৈ পৰিছিল, যাৰ ফলত আইনষ্টাইনে মোজা পিন্ধাৰ অভ্যাসেই এৰি দিলে। আইনষ্টাইনে জোতাৰ লেচ বান্ধিবও নাজানিছিল। বেলেগৰ দ্বাৰাই জোতাৰ লেচ বন্ধুৱাইছিল এলবাৰ্ট আইনষ্টাইনে। বন্ধুসকল, আইনষ্টাইনে সদায় কৈছিল যে মোৰ ভিতৰত একো বিশেষ বস্তু নাই, ময়ো সাধাৰণ, কিন্তু মোৰ জানিবলৈ ইচ্ছা বহুত আছে। আপোনালোকে শুনি আচৰিত হ'ব যে আইনষ্টাইন প্ৰথমৰ পৰাই ইমান বুদ্ধিয়ক নাছিল, আনকি তেওঁ সৰুকালত পঢ়া-শুনাত দুৰ্বল আছিল। তেওঁক সকলোৱে মূৰ্খৰ লগত তুলনা কৰিছিল। তেওঁ অস্বাভাৱিক হোৱা বাবে কিছুমান লোকে শাৰীৰিকভাৱে বিকলাংগ বুলি ক'বলৈ আৰম্ভ কৰি দিছিল। বিশেষকৈ শিক্ষকেও এলবাৰ্ট আইনষ্টাইনক পচন্দ কৰা নাছিল, কাৰণ ছায়েন্স আৰু মেথছ ছাবজেক্টৰ বাহিৰে সকলোতে তেওঁ ফেইল কৰিছিল। সৰুৰে পৰাই আইনষ্টাইনৰ কিতাপৰ জ্ঞানত কোনো আগ্ৰহ নাছিল যদিও বিশ্বৰ ওচৰত ছায়েন্সৰ এনে কিছুমান সূত্ৰৰ আৱিষ্কাৰ কৰিলে যাৰ অবিহনে ছায়েন্স আজিও দুৰ্বল। আৰু এয়াই কাৰণ যে আইনষ্টাইনৰ ব্ৰেইনৰ বা মগজু শক্তিৰ বিষয়ে আজিও চৰ্চাৰ বিষয় হৈ আছে। 18 এপ্ৰিল 1955 চন আইনষ্টাইনৰ মৃত্যুৰ পিছত পেথলজিষ্ট ডক্টৰ থমাছ হাৰ্ভেয়ে আইনষ্টাইনৰ পৰিয়ালৰ অনুমতিৰ অবিহনে তেওঁৰ মূৰৰ মগজু উলিয়াই তাৰ পৰা পলায়ন কৰে। তাৰ পিছত তেওঁ স্পষ্টীকৰণ দিয়ে যে এনে কাৰ্য তেওঁ কেৱল ৰিচাৰ্চৰ কাৰণেহে কৰিলে, আৰু তেওঁ বিশ্বাস দি কয় যে আইনষ্টাইনৰ মগজুৰ শক্তিৰ ওপৰত তেওঁ ৰিচাৰ্চৰ কাম আৰম্ভ কৰিব, আৰু অনাগত দিনত ছায়েন্স আৰু চাইণ্টিষ্ট দুয়োটাই এই ৰিচাৰ্চৰ পৰা লাভৱান হ'ব। কিন্তু ৰিচাৰ্চৰ কাৰণে ডক্টৰ থমাছ হাৰ্ভে পাৰ্মিশ্যন নোপোৱাৰ কাৰণে বহু বছৰলৈকে আইনষ্টাইনৰ মগজু লুকুৱাই ৰাখিছিল। পিছত আইনষ্টাইনৰ পুত্ৰ হান্স এলবাৰ্ট আইনষ্টাইনৰ অনুমতিত ডক্টৰ থমাছে আইনষ্টাইনৰ মগজুৰ ওপৰত ৰিচাৰ্চৰ কাম আৰম্ভ কৰে। প্ৰথমে তেওঁ আইনষ্টাইনৰ মগজুক ওজন কৰে, আৰু ইয়াৰ ওজন আছিল 1230 গ্ৰাম, যিটো নৰ্মেল মানুহৰ মগজুৰ ওজনতকৈ বহু পৰিমাণে কম আছিল। সাধাৰণতে মানুহৰ মগজুৰ ওজন প্ৰায় 1400 গ্ৰাম থাকে। ইয়াৰ পিছত ডক্টৰ থমাছে আইনষ্টাইনৰ ব্ৰেইনক 240টা ভাগত টুকুৰা কৰে আৰু সেই টুকুৰাবোৰক পৃথিৱীৰ বিখ্যাত বিভিন্ন ৰিচাৰ্চ চেণ্টাৰলৈ পঠিয়াই দিয়ে, যাতে আইনষ্টাইনৰ ব্ৰেইনত এনে কি ছুপাৰ পাৱাৰ আছিল আন সাধাৰণ মানুহৰ তাত নাই। ৰিচাৰ্চ কৰাৰ পিছত পোৱা গ'ল যে আইনষ্টাইনৰ মগজুত আন সাধাৰণ মানুহতকৈ চেলছৰ পৰিমাণ বেছি আছিল। এলবাৰ্ট আইনষ্টাইনৰ মগজুৰ চেৰেব্ৰেল কৰ্টেক্সৰ পাৰ্ট সাধাৰণ মানুহৰ তুলনাতকৈ বহুত বেলেগ আছিল। আচলতে চেৰেব্ৰেল কৰ্টেক্স মগজুৰ এনে এটা প্ৰয়োজনীয় অংগ হয় যিটোৱে মগজুৰ ভিতৰত চলি থকা আপোনাৰ জটিল প্ৰচেষ্টাবোৰৰ সমাধান কৰে। চাইণ্টিষ্টৰ মতে এইটোৱে কাৰণ আছিল যে তেওঁৰ ব্ৰেইন অসাধাৰণ আছিল। যেতিয়া বিজ্ঞানীসকলে আইনষ্টাইনৰ ব্ৰেইনক ফাৰ্ডাৰ এক্সামিনেশ্যন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোকে আচৰিত হয় যে তেওঁৰ ব্ৰেইনৰ পেৰিয়েটিয়েল অপাৰকুলাম মিচিং আছে, যাৰ কাৰণে তেওঁৰ ব্ৰেইনৰ পেৰিয়েটিয়েল লবছৰ চাইজ নৰ্মেল ব্ৰেইনতকৈ 15% বেছি ডাঙৰ আছিল। বিজ্ঞানীসকলৰ মতে এয়া এক অন্যতম কাৰণ যে আইনষ্টাইনৰ মেথমেটিকেল স্কিলছ আৰু কিবা বস্তুক ইমেজিন কৰাৰ পাৱাৰ নৰ্মেল ব্ৰেইনতকৈ বহু পৰিমাণে বেছি আছিল।
এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইনত নিউৰন ডেনচিটি 17% বেছি আছিল অন্য মানুহৰ ব্ৰেইনৰ তুলনাতকৈ, যাৰ কাৰণে আইনষ্টাইনৰ কনচেন্ট্ৰেশ্যন আৰু দূৰদৰ্শিতা সাধাৰণ মানুহতকৈ বহু বেছি। বৰ্তমান এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইন আমেৰিকাৰ ফিলাডেলফিয়া চহৰৰ মাটাৰ মিউজিয়ামত প্ৰিজাৰ্ভ কৰি থোৱা হৈছে। বন্ধুসকল, আজি বিজ্ঞানে কিমান উন্নতি কৰি ল'লে, কিন্তু ইয়াৰ পিছতো আজিও এলবাৰ্ট আইনষ্টাইনৰ ইণ্টেলিজেন্সি আৰু ব্ৰেইনৰ ৰহস্যৰ চৰ্চাৰ বিষয় হৈ আছে। বৈজ্ঞানিকসকলৰ এতিয়াও আশা আছে যে ভৱিষ্যতত আৰু আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি আইনষ্টাইনৰ ব্ৰেইনৰ বিষয়ে অধিক জানিবলৈ বিজ্ঞানে সফলতা অৰ্জন কৰিব। ডক্টৰ থমাছে আইনষ্টাইনৰ ব্ৰেইনৰ লগত যি এনে কাৰ্য সংগঠিত কৰিলে, সেয়া শুদ্ধ নে অশুদ্ধ? আপোনাৰ মতামত আমাক কমেণ্ট বক্সত জনাওক। বন্ধুসকল, আজিৰ কাৰণে ইমানেই। আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। তেনেহ'লে লগ পাম অন্য এটা ভিডিঅ'ৰ জৰিয়তে। আপুনি যদি এনেকুৱা ভিডিঅ' আৰু চাবলৈ বিচাৰিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, কাৰণ আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম যাতে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন পাই যায়। যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিলে, ভিডিঅ'টোত লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ।